আমি একদিন ডেলিভারি দিব কাৰণে এক লগত মই তথাপি কিবা এটা সাৰপ্ৰাইজ লাগিছে মই মোৰ ফালৰ পৰা এল্ট্ৰ বাজাৰত আমি আপোনাক 7 সিটাৰ দি আছো মুন মটৰ্ছত নন এক্সিডেন্ট নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি থাকিব আপুনি কিমান দিলে ঘৰত যাব 2 লাখত দিয়ক গাড়ী ঘৰত আৰাম আমাৰ তাত লাগিলে এক পিছে পাব কিন্তু কোৱালিটি পাব পুৰা এইটো বৰ্তমান মাৰ্কেটত পাবলৈ খুব টান একদম ৰেয়াৰ হৈ আছে গাড়ীখন টপ মডেলত নেক্সট শোৰুম কণ্ডিশ্যন হৈ আছে ইয়াত আপুনি 22 পৰা 25 ভিতৰত মাইলেজ পাবই লাগিব এখনো এল্ট্ৰ বাজাৰত দিম 2 লাখত গাড়ী ঘৰত 85 PS মাৰ্কেটত বহুত চলে কিন্তু 110 PS টো ৰেয়াৰ 350 নেগোচিয়েশন হৈ যাব এইকিটা যেটো নতুন কোম্পানী পা যেকিটা ৰাবাৰ কিটা আহে 350 আস্কিং আছে নেগোচিয়েশন হৈ যাব কিমান টকা দিলে যাব 2 লাখত 1 লাখত মই গাড়ী ঘৰত দিম 2,20,000 টকা আস্কিং আছে তাত নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ নগাঁও আৰু নগাঁও আহিছোঁ মুন মটৰৰ নতুন ব্ৰাঞ্চৰ নতুন ষ্টক আপডেট লৈ আপোনালোকে দেখা পাইছে কিমান ষ্টক আছে সকলোখিনি ডিটেইলছ দিব আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকে ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰাই গাড়ী লওক টেষ্ট ড্ৰাইভ ভেৰিফাই আপোনালোকে কৰি ল'ব আৰু এই ডিলাৰৰ দুটা বেনিফিট পাব এটা হৈছে যদি প্ৰফাইল ভাল থাকে আপোনালোকৰ অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব আৰু 2 নম্বৰটো হৈছে আপোনালোকে ইয়াত নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেলৰ সৈতে ৰাইটিং ৱাৰেণ্টি বা গেৰাণ্টি থকা আপোনালোকে গাড়ী পাই যাব তেন্তে আমি বেছি দেৰি নকৰোঁ আমি সাহিল দালত কথা পাতিম আৰু এই ডিলাৰৰ ডিটেইলছ প্ৰত্যেকবাৰ মোৰ লগত সাহিল দাই দিয়ে সাহিল দাৰ লগত সকলোখিনি জানিম সাহিল দা নমস্কাৰ ভালে আছে আছো ভাল আপোনাৰ আছো কোন প্ৰথমে সাহিল দা হয় গাড়ী ল'ব আহিব ক'ত আহিব আমাৰ লোকেশ্যনটো হৈছে আপোনাৰ নগাঁও হাইবাৰগাঁও ঢিংগেট বুলি কয় যেটো ফ্লাইঅভাৰটো ক্ৰছ কৰি আপুনি ক্ৰাইজিছ স্কুলটো মানে একদম সিম্পল লোকেশ্যন দিছোঁ আমাৰ ইউটিউব হেণ্ডেলো আছে ফেচবুকো আছে গুগল মেপো আছে কোনোবা কাষ্টমাৰ যদি বিশেষ আমাৰ লোকেশ্যনটো চিনি নাপায় গুগল মেপত গৈ মুন মটৰ্ছ নগাঁও বুলি সাৰ্চ কৰিলে আমাৰ একজেক্ট লোকেশ্যন পাই যাব প্লাছ আমাৰ ঢিংগেট যিটো ভাৰত পেট্ৰল পাম্প দেখাই দিব পাৰে সেই ভাৰত পেট্ৰল পাম্পৰ অপজিটতো স্ক্ৰীণত দিয়া নাম্বাৰ থাকিব কিবা বিশেষ অসুবিধা হ'লে আমাৰ এমপ্লয়ী যাব বা মই যাম আমাৰ যিজনে ফ্ৰী থাকে গৈ আগুৱাই পিক আপ কৰি লৈ আহিম এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব কোনোবা কাষ্টমাৰ যদি নিজৰ গাড়ীখন বেচিম বুলি ভাবিছে তো আমি পাৰ্চেজো কৰোঁ চব ফেচিলিটি আছে আৰু এটা কথা কৈ দিয়ক প্ৰফাইল ভাল হ'লে অল ইণ্ডিয়া হৈ যায় প্ৰফাইল ভাল হ'লে অল ইণ্ডিয়া হৈ যাব প্লাছ যদি নগাঁৱৰ লোকেল কাষ্টমাৰ হয় প্ৰফাইল যদি ভাল আছে চেষ্টা কৰিম আমি একদিন ডেলিভাৰি দিব কাৰণে একদিনৰ ছেম ডে ডেলিভাৰি সুবিধা আৰু ক'তো নাপায় আৰু স্পেচিয়েল কিবা আছে স্পেচিয়েল বিশেষ বাৰু মই এইটো চাই দিম এইটো ছাৰপ্ৰাইজ লাগিছোঁ ছাৰপ্ৰাইজ তেলটোতো থাকিবই লগত মই তথাপি কিবা এটা ছাৰপ্ৰাইজ লাগিছোঁ মই এইটো মোৰ ফালৰ পৰা স্ক্ৰীনত আপোনাৰ এটা নাম্বাৰ আহিছে আপোনালোকে প্লিজ কণ্টেক্ট কৰি ল'ব তেন্তে আহক আমি বেছি দেৰি নকৰোঁ গাড়ী দেখক তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে এনেকৈ ধৰণৰ ভিডিঅ' যেতিয়া আপলোড দিওঁ আপোনালোকে আগে নটিফিকেশ্যন পায় তেন্তে আহক আমি আৰম্ভ কৰোঁ ফাৰ্ষ্ট আহিব আপোনাৰ হিউণ্ডাই i20 ইলাইট হয় 2019 লাষ্টৰ গাড়ী হয় এপ্ৰক্স 45,000 কিলোমিটাৰ জেনুইন চলিছে একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে দেখাই দিব আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো আস্কিংটো ৰাখিছোঁ আপোনাৰ 555 নেগোচিয়েশ্যন হৈ যাব 555 নেগোচিয়েবল হয় ওকে নেক্সট পাজেৰো স্পৰ্টছ এখন আকৌ সোমাইছে আপোনাৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে টায়াৰ কণ্ডিশ্যন পূৰা 100% বিট পূৰা আছে 2016 ছেকেণ্ড অনাৰ গাড়ী হয় 4x4 আস্কিং ৰাখিছোঁ 1050 নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব আপোনাৰ নিছান কিক্স 2019 লাষ্টৰ গাড়ী হয় 1.5 ডিজেল XB প্ৰিমিয়াম অপশ্যনেল হয় একদম টপ এণ্ড মডেল হয় গাড়ীখন চলিছে এপ্ৰক্স 70-80,000 ভিতৰতে গাড়ীখন চলিছে AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ কেমেৰা মিউজিক কণ্ট্ৰলৰ পৰা আদি কৰি আপোনাৰ টায়াৰ প্ৰেছাৰ মনিটৰ সিটৰ ভিতৰতে এয়াৰবেগ পাই যাব যিহেতু একদম অপশ্যনেলত আছে আস্কিং ৰাখিছোঁ এখন 750 তাতো নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছে আমি অল্ড ভাৰ্জন থাৰ মহিন্দ্ৰা থাৰ হয় 4x4 2017 লাষ্টৰ হয় 51,000 কিলোমিটাৰ জেনুইন চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় একদম টায়াৰ কণ্ডিশ্যন দেখাই দিব পাৰে অল হুইল ড্ৰাইভ আমাৰ অল টেৰেইন টায়াৰ লাগি আছে আস্কিং ৰাখিছোঁ এখন আপোনাৰ 750 নেগোচিয়েশ্যন হৈ যাব 750 নেগোচিয়েবল হয় নেক্সট হৈছে 500 XUV 500 আপোনাৰ W8 অপশ্যনেল 2013 লাষ্টৰ গাড়ী হয় এপ্ৰক্স 1 লাখ কিলোমিটাৰ গাড়ীখন চলিছে ৰিচেণ্টলি গাড়ীখনৰ ছাৰ্ভিচিং কোম্পানীৰ ফালৰ পৰা কৰোৱা হৈ আছে তো একদম নিট এণ্ড ক্লিন হৈ আছে টপ মডেল গাড়ী হয় চব ফিচাৰ্ছ এভেইলেবল পাই যাব AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো পৰা আজি কাষ্টমাৰ যিমানখিনি এক্সপেক্ট কৰে চব ফিচাৰ্ছে লোডেড হৈ আছে আস্কিং ৰাখিছোঁ এইখনৰ মাত্ৰ আমি 555 নেগোচিয়েশ্যন হৈ যাব হয় মবিলিঅ 2015 ফাৰ্ষ্ট অনাৰ গাড়ী হয় 1500 cc ডিজেল ইঞ্জিন হয় এপ্ৰক্স 70-80,000 ভিতৰতে গাড়ীখন চলিছে এইখনৰ আস্কিং ৰাখিছোঁ 395 নেগোচিয়েশ্যন হৈ যাব এল্ট্ৰ বাজাৰত আমি আপোনাক 7 সিটাৰ দি আছোঁ 7 সিটাৰ হয় এল্ট্ৰ বাজাৰত 7 সিটাৰ দি আছোঁ ওকে নেগোচিয়েবলটো হ'ব অন টেবল নেগোচিয়েশ্যন আছে কোনবাই যে কয় এক্সিডেন্টেল বা
মিটাৰ টেম্পাৰ মুন মটৰ্ছত নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকিব আপুনিও জানে আপোনাৰ ভিউৱাৰ্ছবিলাক মেক্সিমাম নতুন যিকেইজনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তেওঁলোকে জানি যাব যে মুন মটৰ্ছত নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি দিয়া হয় নেক্সট পাইছোঁ আমি অৰা হিউণ্ডাই অৰা 2020ৰ গাড়ী হয় 1200 cc পেট্ৰল ইঞ্জিন হয় SX টপ মডেলটো হয় পুশ বটন ষ্টাৰ্ট পাই যাব ৰিভাৰ্ছ কেমেৰা ষ্টিয়াৰিং মানে কণ্ট্ৰলছ কোম্পানী ফিটে মিউজিক চিষ্টেম এলয় পাই যাব আস্কিং ৰাখিছোঁ এখন 550 নেগোচিয়েশ্যন হৈ যাব 5,50,000 টকা হয় কিমান দিলে ঘৰত যাব 2 লাখত দিয়ক গাড়ী ঘৰত আৰামছে নেক্সট পাইছোঁ 5W W4 ডিজেল 2016ৰ ডিচেম্বৰৰ গাড়ী হয় 17 বুলিয়ে ক'ব পাৰি অলমষ্ট ফাৰ্ষ্ট অনাৰ 67,000 কিলোমিটাৰ জেনুইন চলিছে একদম টিপ টপ কণ্ডিশ্যন হৈ আছে গাড়ী আপুনি কেমেৰা যেনেকুৱা দেখি আছে ৰিয়েলত তেনেকুৱাই পাব লাগিব এইটো আমাৰ গেৰাণ্টি কিছুমানে আপোনাৰ কি হয় গাড়ী বাহিৰৰ ফালে বহুত ধুনীয়া কিন্তু ভিতৰৰ ইঞ্জিনৰ কোৱালিটি বোলে বেয়া তেনেকুৱা নাপাব মুন মটৰ্ছে আপোনাৰ কোৱালিটিত কম্প্ৰমাইজ নকৰে আমাৰ তাত লাগিলে এক পিচে পাব কিন্তু কোৱালিটি পাব পুৰা আস্কিং ৰাখিছোঁ এখন 750 নেগোচিয়েশ্যন হৈ যাব 750 হয় হৈ যাব নেক্সট পাইছোঁ আমি ষ্ট্ৰম সাফাৰী ষ্ট্ৰম 2000 আপোনাৰ 16ৰ ছেকেণ্ড অনাৰ গাড়ী হয় VX টপ মডেল হয় একদম টিপ টপ কণ্ডিশ্যন হৈ আছে সাফাৰী ষ্ট্ৰম এইটো বৰ্তমান মাৰ্কেটত পাবলৈ খুব টান একদম ৰেয়াৰ হৈ আছে গাড়ীখন টপ মডেলত আপুনি টায়াৰ কণ্ডিশ্যন দেখাই দিব পাৰে পুৰা 100% বিট পুৰা আছে কোম্পানী ফিটে এলয় পাই যাব একদম টপ মডেল যিহেতু গাড়ী হয় আস্কিং ৰাখিছোঁ 695 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট পাইছোঁ আমি নেক্সন 2000 আপোনাৰ 18ৰ হয় এক্সেট টপ মডেল গাড়ী হয় এপ্ৰক্স 44,000 কিলোমিটাৰ জেনুইন চলিছে একদম শ্ব'ৰুম কণ্ডিশ্যন হৈছে গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে স্পেয়াৰ টায়াৰ আনটাচ যিহেতু টপ মডেল আপুনি একদম সব ফিচাৰ্ছ লোডেড হৈ আছে গাড়ীখনত আস্কিং ৰাখিছোঁ 695 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছোঁ আমি টাটা হেক্সা 2018ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় 67,000 কিলোমিটাৰ জেনুইন চলিছে একদম মানে নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে মাৰ্কেটত আপুনি হেক্সা পাবলৈ নাই আৰু তাতে এইটো আপোনাৰ টপ মডেল হয় ফাৰ্ষ্ট অনাৰ যিকেইটা হেক্সা পাব আপোনাৰ লাখৰ ওপৰতে চলাব পাব এখন 67,000 কিলোমিটাৰ জেনুইন চলিছে কোম্পানী ফিটেড 19 ইঞ্চ এলয় আহে আপোনাৰ প্ৰজেক্টৰ আহে 10 এয়াৰবেগছ আহে এখন সিটৰ ভিতৰতে এয়াৰবেগ পাই যাব 10 হয় ৰিভাৰ্ছ কেমেৰাৰ পৰা আদি সব যেটো টপ মডেল সব ফিচাৰ্ছ থাকিবই আমাৰ আস্কিং ৰাখিছোঁ এখন 950 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছোঁ বেলেনো কোনোবা কাষ্টমাৰ যদি ভাড়া মাৰিম বুলি বা এখন বিচাৰি আছে বা ৰাফ ইউজৰ কাৰণে বিচাৰি আছে এখন লগ ডিজেলত দিম আমি বেলেনো মাৰ্কেটত খুব পাই যাব কিন্তু বেলেনো ডিজেলত খুব ৰেয়াৰ মাৰ্কেট আপোনাৰ পেট্ৰলতে 18-20 দিয়ে ইয়াত আপুনি 22ৰ পৰা 25ৰ ভিতৰত মাইলেজ পাবই লাগিব কিমান আহিব 2017ৰ ডেল্টা হয় আপোনাৰ এখন আস্কিং ৰাখিছোঁ 530 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছোঁ আমি মবিলিও এখনো এল্ট্ৰ বাজেটত দিম 2015-16ৰ মডেল হ'ব RS আপোনাৰ RSৰ মিনিংছ হৈছে ৰেচিং স্পৰ্টছ ই আপোনাৰ গাড়ীখন আপোনাৰ 7 সিটাৰ একদম পুৰা টপ মডেল হয় শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে কোম্পানী ফিটে এলয় পাই যাব প্ৰজেক্টৰ পাই যাব ৰুফ AC পাই যাব আস্কিং ৰাখিছোঁ 520 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছোঁ আমি 3W W4 ডিজেল 19ৰ লাষ্টৰ 56,000 কিলোমিটাৰ জেনুইন চলিছে একদম টিপ টপ কণ্ডিশ্যন আছে সেফটি ফালৰ পৰাও 5 ষ্টাৰ সেফটি ৰেটিং থকা গাড়ী হয় এখন মাইলেজ আপোনাৰ 20 প্লাছে পাব যেহেতু ডিজেল ইঞ্জিন হয় 1500 cc আস্কিং ৰাখিছোঁ 750 নেগোচিয়েশ্যন হৈ যাব নেক্সট এখন কি সিয়াজ 2017ৰ ফাৰ্ষ্ট অনাৰ আলফা হয় অটোমেটিক ন হয় একদম শ্ব'ৰুম কণ্ডিশ্যন হৈছে ফাৰ্ষ্ট অনাৰ গাড়ী 82,000 কিলোমিটাৰ জেনুইন চলিছে টপ মডেল গাড়ীত আপোনাৰ পুশ বটনৰ পৰা আদি কৰি আপোনাৰ ৰিভাৰ্ছ কেমেৰা টাচ স্ক্ৰীন এলয় পৰা সব ফিচাৰ্ছ পাই যাব আস্কিং ৰাখিছোঁ 550 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছোঁ আমি আৰ্টিকা 2017ৰ ফাৰ্ষ্ট অনাৰ এখন পেট্ৰল হয় ZXi টপ মডেল হয় 2017ৰ আস্কিং ৰাখিছোঁ এখন 695 নেগোচিয়েশ্যন হৈ যাব 695 উইথ নেগোচিয়েবল নেক্সট পাইছোঁ আমি ৰেনল্ট ডাষ্টাৰ 2000 আপোনাৰ 17ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় 55,000 কিলোমিটাৰ জেনুইন চলিছে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে ডাষ্টাৰ মাৰ্কেটত খুব পাই যাব বহুত পাব কিন্তু এই মই যে ক'লোঁ যে আপোনাৰ মুন মটৰ্ছত কোৱালিটি পোৱা যায় আপুনি এবাৰ গাড়ীখন আহিলে ফিজিকেলি চাই ল'ব টেষ্ট ড্ৰাইভ কৰি ল'ব পিছত গম পাব যে কোৱালিটি কি আছে আস্কিং ৰাখিছোঁ এখন মাত্ৰ 590 নেগোচিয়েশ্যন হৈ যাব হয় 2 লাখত গাড়ী ঘৰত নিছান টেৰেনো 2 লাখত গাড়ী ঘৰত 2014-15ৰ মডেল হ'ব XB প্ৰিমিয়াম 110 PS 85 PS মাৰ্কেটত বহুত চলে কিন্তু 110 PS টো ৰেয়াৰ মানে ইয়াৰ পাৱাৰটো অলপ বেছি তো এখন আমি ৰাখিছোঁ 490 নেগোচিয়েশ্যন হৈ যাব 490 নেগোচিয়েবল হৈ যাব নেক্সট আহিব আপোনাৰ ডিজায়াৰ 2012-13ৰ মডেল হ'ব VDI ডিজেলত এখন গাড়ী আপোনাৰ ৰাফ ইউজৰ কাৰণে একদম ধুনীয়া যিহেতু মাৰুতি ব্ৰেণ্ড হয় পাৰ্টছৰো দাম কম ৰিলায়েবল টেনশ্যন ফ্ৰী মাইলেজো ভাল পাব আস্কিং ৰাখিছোঁ 350 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছোঁ আমি ইনোভা 7 সিটাৰত আপোনাৰ কিং বুলি কোৱা হয় 2014ৰ নৱেম্বৰ-ডিচেম্বৰৰ মডেল হ'ব এপ্ৰক্স 1,18,000 কিলোমিটাৰ জেনুইন চলিছে কোনোবা কাষ্টমাৰ যদি কোম্পানী ছাৰ্ভিচ হিষ্ট্ৰী বিচাৰিছে প্ৰভাইড কৰি দিম বা তেওঁ নিজে মেকানিক আনি চেক কৰিব বিচাৰিছে মেকানিক আনি চেক কৰি ল'ব পাৰে একদম টিপ টপ কণ্ডিশ্যন হৈ আছে ইনোভা আস্কিং ৰাখিছে 720 নেগোচিয়েশ্যন হৈ যাব
নেক্সট ক'ব WRB 2017 ফাৰ্ষ্ট অনাৰ ডক্টৰ ইভেন গাড়ী এপ্ৰক্স 80-85 কিলোমিটাৰ 1000 চলিছে জেনুইন চলিছে নন এক্সিডেণ্টেল নন মেৰিটাইম মানে গ্যাৰাণ্টি পাব ডক্টৰ ইভেন গাড়ী হয় একদম টিপটপ কণ্ডিশ্যন হৈ আছে যিহেতু হণ্ডাৰ ইঞ্জিন 4 লাখ 5 লাখ হ'লে ইঞ্জিন একোৱে নহয় এখন মাত্ৰ 70-80 হাজাৰ কিলোমিটাৰহে চলিছে কম্পেক্ট এছইউভিত পৰে গ্ৰাউণ্ড ক্লিয়াৰেন্সো বেছি পাব আস্কিং ৰাখিছোঁ 530 নেগোচিয়েশ্যন হৈ যাব নেক্সট ক'ব Hyundai Creta 2018 ফাৰ্ষ্ট অনাৰ 67,000 কিলোমিটাৰ জেনুইন চলা এছ ভেৰিয়েণ্ট হয় পেট্ৰল ইঞ্জিন 1600 cc পেট্ৰল ইঞ্জিন আস্কিং ৰাখিছোঁ এখনত 750 নেগোচিয়েশ্যন হৈ যাব নেক্সট কৈছে আকৌ হেক্সা 2018 হয় এখন আপোনাৰ XM ভেৰিয়েণ্ট হয় এপ্ৰক্স 1 লাখৰ আশে-পাশে গাড়ীখন চলিছে আস্কিং ৰাখিছোঁ 880 নেগোচিয়েশ্যন হৈ যাব হয় ওকে নেক্সট কৈছোঁ আমি নেনো টাটা নেনো মাৰ্কেটত বহুত আছে আজি ডেটতো নেনো চলি আছে কিন্তু এখন অলপ ৰেয়াৰ মিনিংছটো হৈছে আপোনাৰ এক্সটি ভেৰিয়েণ্ট হয় তো ইয়াত এচি হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো লোকে পাব নেনোত কিন্তু পাৱাৰ উইণ্ডো অহাটো ৰেয়াৰ টায়াৰ কণ্ডিশ্যনকেইটা দেখাই দিব পাৰে একদম 100% বিট লাগি আছে এইকেইটা যিটো নতুন কোম্পানীৰ পৰা যেইকেইটা ৰাবাৰকেইটা আহে এই ৰাবাৰকেইটা এৰাই হোৱা নাই গোটেই 4টা কণ্ডিশ্যন আপোনাৰ টায়াৰ 100% পাই যাব কোম্পানী ফিটেড ব্লুটুথ চিষ্টেম মিউজিক চিষ্টেমো পাই যাব কমপ্লিট চব চিল ওকে আস্কিং ৰাখিছোঁ মাত্ৰ 1,05,000 টকা কাগজ পাতি লৈ ফুল টেঙি তেল কৰি লৈ আমি কিবা চামথিং নেগোচিয়েশ্যন কৰাই দিম যিহেতু অলমষ্ট ফিক্সে কৈছোঁ তথাপিও মই আপোনাৰ চেনেলৰ থ্ৰুৰ পৰা আহিলে যদি কয় অসম ব্লগ চাই আহিছোঁ মই স্পেচিয়েল মান সন্মান কৰি দিম নেক্সট আহিব VDI 2013 গাড়ী হয় এপ্ৰক্স 70-80,000 ভিতৰতো এখন চলিছে 350 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব 350 আস্কিং হৈ যাব হয় ওকে এবাৰ ইন্টাৰ চাই লওক কৈছোঁ আমি 5W XUV 5W W8 অপশ্যনেল এখনৰ মডেলটো আপুনি এবাৰ গেছ কৰকচোন কিমান হ'ব পাৰে 17 12 মডেল কোনো কাষ্টমাৰে ধৰিব নোৱাৰিব যে গাড়ী 12 বুলি ওকে চলিছেও খুব কম 60-70 ভিতৰত চলিছে আকৌ মই কৈ দিছোঁ বহুত ভিউৱাৰ্ছ বহুত আপোনাৰ কমেণ্টত কিছুমান কমেণ্ট কৰিব যে 12 গাড়ী 60-70 কেনেকৈ চলে চবে আপোনাৰ গাড়ীখন চলাম বুলি মানে গাড়ীখনটো চলাম বুলিয়ে লয় কিন্তু মেইনটেনেন্স হয় চবৰে ইমান হেভি ইউজ নাথাকে কিছুমানৰ কম ইউজ থাকে গাড়ীখন 12 W8 অপশ্যনেল একদম নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে মাত্ৰ চলিছে 70-80 হাজাৰ কিলোমিটাৰ জেনুইন চলিছে কিমান দিবা 5.5 তাতো মই নেগোচিয়েশ্যন কৰি দিম কিমান দিলে 5.5 টকা আপোনাৰ XUV পাই আছে তাকো টপ মডেল W8 অপশ্যনেল কিমান টকা দিলে যাব 2 লাখত ওলাই যাব নেক্সট ক'ব টিগৰ 2017 লাষ্টৰ গাড়ী হয় এক্সেক্ট টপ মডেল এপ্ৰক্স 80-85,000 80-90,000 ভিতৰতে চলিছে তেওঁ টপ মডেল এলয়ৰ পৰা আদি কৰি ৰিভাৰ্ছ কেমেৰা পৰা টাচ স্ক্ৰীন চব ফিচাৰ্ছে আছে গাড়ীখনত টাটাৰ প্ৰডাক্ট হয় ছেফটি ভাল হ'ব 5 ষ্টাৰে পাব আস্কিং ৰাখিছোঁ 455 তাতো নেগোচিয়েশ্যন কৰি দিম 1.5 লাখত গাড়ী ঘৰত ৰেক্সটন 2013 হয় ডিজেল অট'মেটিক 4x4 মাত্ৰ 5.5 লাখ টকা দি আছোঁ 5.5 লাখ হয় ওকে নেক্সট আৰ্টিগা 2017 VXI ছেকেণ্ড অনাৰ গাড়ী হয় 83,000 কিলোমিটাৰ জেনুইন চলিছে টায়াৰ কণ্ডিশ্যন দেখাই দিব পাৰে পুৰা 100% বিট আছে যিহেতু আপোনাৰ পেট্ৰল ইঞ্জিন হয় তো মাৰুতি চুজুকিৰ প্ৰডাক্ট হয় একদম বেষ্ট আপোনাৰ ফেমিলিৰ কাৰণে 7 চিটাৰ বৰ্তমান ট্ৰেণ্ডিঙত চলা গাড়ী 695 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব হয় হয় এখনো আমি এল্ট্ৰ বাজেট দিম 2016 হয় ফাৰ্ষ্ট অনাৰ গাড়ী এপ্ৰক্স 50-60,000 ভিতৰতে গাড়ীখন চলিছে 7 চিটাৰ আগত মই প্ৰাইচটো ক'ব বিচাৰিছোঁ 2,90,000 আস্কিং আছে তাতো মই চামথিং নেগোচিয়েশ্যন কৰাই দিম 1 লাখত মই গাড়ী ঘৰত দিম এচি হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো চব পাই যাব 7 চিটাৰ এখন গো প্লাছ হয় আপুনি পিছৰ চিটটো দেখাই দিব পাৰে 7 চিটাৰ মানে 2 লাখ টকাত মানে এটা ফেমিলি 1 লাখত এটা ফেমিলি মানে 7 চিটাৰ দি আছোঁ বাকীখিনি আমি ৰিফাইনেন্স কৰাই দিম তোমাক আমাৰ প্ৰফাইল বুকিং দিয়ক প্ৰফাইল চেক কৰক 18-20 আৰামছে পাব ওকে 290 আস্কিং আছে তাত মই তাকো তেলটো চাই দিম গিফ্ট থাকিব লগত এখন গো প্লাছ হয় গ'টি হয় 2018 ফাৰ্ষ্ট অনাৰ গাড়ী হয় 45,000 ভিতৰতে গাড়ীখন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যন চিল ইঞ্জিন স্পেয়াৰ টায়াৰটো অলমষ্ট আনটাচে হৈ আছে আস্কিং ৰাখিছোঁ 320 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছোঁ মেগনাইট 2021 গাড়ী হয় এক্সেল ভেৰিয়েণ্ট হয় গাড়ীখন চলিছে 24,900 চামথিং চলিছে টিপটপ কণ্ডিশ্যন হৈ আছে এচি হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ কেমেৰাও লাগি আছে আস্কিং ৰাখিছোঁ এখন আপোনাৰ 620 নেগোচিয়েশ্যন হৈ যাব 620 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট লিজেণ্ড 2021 হয় কিন্তু গাড়ীখন কোম্পানী ফিটেডে আপোনাৰ একদম টিপটপ কণ্ডিশ্যন হৈ আছে যিহেতু মাৰুতি কাৰ বৰ্তমান মাৰ্কেটতো পাবলৈ নাই বহুত ৰেয়াৰ গাড়ীখন বেষ্ট আপোনাৰ এলহিল লাগিয়ে আছে প্ৰাইচটো বাৰু এতিয়ালৈকে ডিছক্ল'জ হোৱা নাই যিহেতু গাড়ীখন নতুনকৈ সোমাইছে ছাৰ্ভিচিং কৰিব বাকী আছে হয় ছাৰ্ভিচিং কৰিলে পাই যাব ইয়ন 2012-13 মডেল হ'ব ডিলাইট প্লাছ একদম টিপটপ কণ্ডিশ্যন হৈ আছে 2,20,000 টকা আস্কিং আছে তাতো নেগোচিয়েশ্যন কৰাই দিম হয়
Audi A4 আপোনাৰ A4 টপ এণ্ড সিৰিজ হয় স্পৰ্টছ লাইন একদম টিপ টপ কণ্ডিশ্যন হৈছে 70,000 এপ্ৰক্স গাড়ীখন চলিছে 2000 cc ডিজেল ইঞ্জিন হয় কোম্পানী ফিটেড ইয়াত মিউজিক সিস্টেমৰ পৰা আদি কৰি যেটো Audi আর ব্র্যান্ডে কাফি সানৰুফো পাই যাব টপ মডেল গাড়ী হয় একদম নতুনত প্ৰায় আপোনাৰ 50 প্লাস আহে এপ্ৰক্স 76,000 কিলোমিটাৰ জেনুইন চলিছে ইনক্লুডিং অল ডকুমেন্টেশন 1150 আস্কিং আছে তাতো নেগোসিয়েশন কৰাই দিম প্লাস এখনত মই এখন স্পেশাল মানে সৰু সৰু নহয় মই স্পেশাল কিবা এটা মই ডিসকাউন্ট চাই দিম ন হয় ওকে যে দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো আপোনাক স্ক্ৰিন নাম্বাৰ আছে আপোনাক কন্টেক্ট কৰি লওক আৰু আপোনাকে ইয়াৰ পৰা গাড়ী ল'লে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্ট মই সদায় কওঁ যদি আপোনাকে পইচা সাঁচি পেলাই বুলি যদি ভাবিছে এটা ভাল গাড়ী ল'ম বুলি আপোনাকে আহক মই কৈছোঁ আপোনাকে মুন মটৰত আহক আৰু আপোনাকে গাড়ী ল'ব নালাগে এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই গাড়ী কণ্ডিশ্যন ইঞ্জিন সকলোখিনি আপোনাকে চাই লওক যদি আপোনাকৰ পচন্দ হয় আপোনাকে নিশ্চয় ইয়াৰ পৰা গাড়ী লওক মই আপোনাক গ্যাৰাণ্টি দিছোঁ নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেল গ্যাৰাণ্টি ৱাৰেণ্টিতে গাড়ী আপোনাকে মুন মটৰত পাই যাব তেন্তে বেছি দেৰি নকৰিব স্ক্ৰিনৰ নাম্বাৰ আহি আছে আপোনাকে এতিয়াই কণ্টেক্ট কৰক কি জানি আপোনাৰ হাতৰ পৰা সপোনৰ গাড়ীখন ওলাই যাব পাৰে আপোনাকৰ ম্যাক্সিমাম বাজেটৰ পৰা মিনিমাম বাজেটৰ গাড়ীলৈকে আপোনাকে ইয়াত পাই যাব SUV হেডছবেক সেডান যেনেকৈ ধৰণৰ গাড়ী লাগে আপোনাকে কণ্টেক্ট কৰিব পাৰে স্ক্ৰিনৰ নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰিব এইখিনিয়ে ক'ব লাগিছিল যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়